নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰ আন এটি মিনি ভ্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা পানী গিলাচৰ পিছতে এয়া মোৰ দিনটো আৰম্ভণি হয় গ্ৰীণ টিৰে আৰু মই ইউজ কৰোঁ হাৰ্বলৰ গ্ৰীণ টি। ইয়াত আছে আদ্ৰক লগতে লেমন আৰু খুব বেছি সোৱাদ লাগে এই গ্ৰীণ টিটো। আৰু এয়া গ্ৰীণ টি খাই মেলি ঘৰৰ পৰা ওলাই দিলোঁ অকণমান কিবা এটা কামৰ কাৰণে মানুহজনৰ সৈতে। আৰু কামটো হোৱাৰ পিছত এয়া সোমালোঁ বিশাললৈ। যিহেতু আহিছোঁ অকণমান বজাৰো কৰি লৈ যাওঁ আৰু এয়া ইবানৰ কাৰণে ঘৰত পিন্ধা অকণমান কাপোৰ লৈ ল'লোঁ। লগতে মোৰো কিটচেনৰ কিবা কিবি অকণমান ল'ব লগা আছিলে, সেইখিনিও লৈ ল'লোঁ। আৰু এয়া মই ডিছ চালোঁ ঘৰ কিটচেনৰ কাৰণে। লগতে এয়া ফ্লাৱাৰ টাববিলাক দেখিছিলে ইমান বেছি ধুনীয়া আছিলে। আৰু এয়া বজাৰ কৰা মেলি হৈ গ'ল। লগতে মই এতিয়া লাইনত লৈ আছোঁ আৰু ইমান বেছি লাইন ৰাতিপুৱাই পুৱাই। আৰু এয়া ঘৰত আহি খাই মেলি এয়া দেখিছেনে মোৰ কাৰণে ৰৈ আছে, মানে এনেকৈ মই কিবা দিব লাগিব তেতিয়াই সন্তুষ্ট মানে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ